যে গোসাইগাঁওবাসী ৰাইজৰ এটা লং পেণ্ডিং এটা ডিমাণ্ড আছিল। সেই ডিমাণ্ডটো হৈছিল যে আমাৰ যিটো টাউনৰ মাজেদি যিটো মদাতী নৈখন যিটো বৈ গৈছে, সেইটো প্ৰত্যেকবাৰ বাৰিষাৰ ছিজনত আমি জানো যে ইয়াত ফ্লাড হৈ যায়, বানপানী হৈ যায় আৰু বহুতো পৰিয়ালৰ অসুবিধা হৈ যায়, দোকানীসকলৰ অসুবিধা হৈ যায়, আমাৰ লোকেল নাগৰিকসকলৰ বহুত অসুবিধা হৈ যায়। তো সেইকাৰণে তেখেতসকলে দাবী ৰাখিছিল যে এইখন ক্লিন হ'ব লাগে, চফা হ'ব লাগে বুলি। আৰু সেই মৰ্মে আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে এটা ৱৰ্ড দি গৈছিল, কথা দি গৈছিল যে নিশ্চিতভাৱে আপোনালোকৰ এই নদীখন চফা কৰা হ'ব বুলি। আৰু আজি আমি নথৈ আনন্দিত যে তেখেতে নিজৰ যিটো কথা সেইটো আজি পূৰণ কৰিলে আৰু সেইকাৰণে তেখেতে অৰ্ডাৰ দি দিলে, হুকুম দি দিলে যে এতিয়া বাৰিষা কাল অহাৰ আগতেই যাতে নদীখন আমি চফা কৰিব পাৰোঁ। আৰু সেইমতে এতিয়া মদাতী ৰিভাৰ ক্লিনিং প্ৰজেক্ট নামাকৰণ কৰি এতিয়া তেখেতে এটা স্কিম আমাক এলটমেণ্ট দিছে আমাৰ গোসাইগাঁওবাসী ৰাইজৰ কাৰণে নদীখন চফা কৰাৰ কাৰণে। প্ৰায় আমাৰ 60 লাখ এটা এমাউণ্ট আমি পাই যাম, অলমষ্ট এৰাউণ্ড 60 লাখ এমাউণ্ট এটা পাই যাম। আৰু মই ভাবোঁ যে এইটো সঠিকভাৱে ব্যৱহাৰ কৰিলে নিশ্চিতভাৱে যিখিনি সমস্যা আছে আমাৰ নদীৰ কাৰণে, যিটো আমি সমস্যাবিলাক ফেচ কৰি আছোঁ সেইটো নিৰ্মূল কৰাৰ কাৰণে, সেইটো সমস্যাবিলাক মিনিমাইজ কৰাৰ কাৰণে, ৰিডিউচ কৰাৰ কাৰণে যথেষ্ট আমাৰ সহায় হ'ব। আৰু সেইটো হৈ গ'লে নিশ্চিতভাৱে আমি আশা কৰোঁ যে অহা আমাৰ বানপানী ছিজনত বা ৰেইনি ছিজনত আমাৰ গোসাইগাঁওবাসী ৰাইজ হিচাপে যিটো এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ তাৰ পৰা নিশ্চয় আমি সকাহ পাম বা আমাৰ ৰাইজে সকাহ পাব, লাভান্বিত হ'ব, সেইটো আমি আশা কৰিছোঁ। কিন্তু এতিয়া কথাটো হ'ল যে চফা কৰাৰ পিছত আমাৰ সকলো নাগৰিকসকলক আৰু যিমান দোকানীসকল আছে সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে ইমান দিন যিটো জাবৰ জোঁথৰ আপোনালোকে পেলাইছিল সেই জাবৰ জোঁথৰ যাতে বা ৱেষ্টটো যাতে ইয়াত ডিছপ'জ নকৰে, ইয়াত যাতে আপোনালোকে নেপেলায়। আৰু তাৰপিছত আমি যিহেতু মিউনিচিপেল বৰ্ডৰ পৰা, আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা, গোসাইগাঁও মিউনিচিপেল বৰ্ড ফালৰ পৰা যিহেতু আমি ডাষ্টবিন প্ৰভাইড কৰিছোঁ, য'ত ডাষ্টবিন যদি নাই আমি আকৌ প্ৰভাইড কৰিম দৰকাৰ হ'লে। তথাপিও যাতে গাৰ্বেজবিলাক আপোনালোকে সেই ডাষ্টবিনতে যাতে পেলায়, ৱেষ্টবিলাক যাতে ডাষ্টবিনত পেলায়। আৰু কালেকশ্যনৰ কাৰণেও আমাৰ গোসাইগাঁও মিউনিচিপেল বৰ্ডৰ অধীনত তেখেতসকলে মানে এটা ফেচিলিটি আছে বা তেখেতসকলে ব্যৱস্থা কৰি দিব, য'ত যদি নাই তথাপিও যাতে আমি নদীখন চফা কৰি ৰাখিব পাৰোঁ। কাৰণ আমাৰ ফিউচাৰত প্লান আছে যে আমি ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট কৰিম আৰু বিউটিফিকেশ্যন কৰিম, তেতিয়া এটা ধুনীয়া জেগা হৈ যাব সেইটো আমাৰ কাৰণে। তো এইখিনিয়ে অনুৰোধ থাকিল সকলো ৰাইজক। আৰু আমি সঁচাকৈ উৎফুল্লিত যে আমাৰ চিফ মহোদয়ে যিটো কথা দিছিল আজি সেইটো বাস্তৱ ৰূপ চাবলৈ পায়। দুয়োফালে প্ৰায় অবৈধভাৱে দখল কৰা হৈছে, নদীটোৰ যি বহল সেইখিনি চুটি হৈ আহিছে, এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? আজি সেইখিনিয়ে কথা হ'ল আমাৰ সচেতন নাগৰিকসকলেও তেখেতসকলে এইখন কনচাৰ্ণটো আমাক ৰেইজ কৰিলে মিটিঙতেই, তেখেতসকলে সেইখিনি প্ৰস্তাৱ ৰাখিলে যে যিমানখিনি এনক্ৰ'চমেণ্ট হৈছে নদীৰ মানে দুই ছাইডত সেইটো এনক্ৰ'চমেণ্ট হোৱাৰ কাৰণে আৰু মানে আমাৰ চাপ খাই গৈছে নদীখন। আৰু সেইকাৰণে যিটো ৱাটাৰ ফ্ল'টো যিটো স্মুথলি যাব লাগে সেইটোৰ পৰা মানে বাধা এটা সৃষ্টি হৈছে সেইটোত। তো সেইকাৰণে নিশ্চিতভাৱে এটা নটিচ দিয়া হ'ব বুলি আমাৰ গোসাইগাঁও মিউনিচিপেল বৰ্ডক কোৱা হ'ল যে নটিচখিনি দি দিয়া হওক যাতে তেখেতসকলে যাতে জাবৰ জোঁথৰ নেপেলায় আৰু লগতে যদি কোনোবা এনক্ৰ'চমেণ্ট কৰিছে যাতে তেখেতসকলে টাইম থাকোঁতেই যাতে আমি কাম কৰিবলৈ সুবিধা পাওঁ, এতিয়া তেখেতসকলে যাতে সেইখন জেগা এৰি দিয়ে। একচুৱেলি ক'বলৈ গ'লে যে উইদিন 1 year থাকে, কিন্তু এতিয়া আমাৰ গভৰ্ণমেণ্টটো 6-7 months আছে, যিহেতু আমি টাৰ্গেট ল'ম যাতে এই বাৰিষাৰ আগতে যাতে শেষ হয়। কাৰণ এতিয়া 1 year থাকিলেও আমাৰ মানে টাইমখিনি, কিন্তু এতিয়া কথাটো হ'ল আমাৰ মেইন প্ৰব্লেমটো হ'ল বাৰিষাৰ কালত। এতিয়া বাৰিষাৰ দিন কাৰণেতো বেছি সময় নাই, তো সেইকাৰণে আমি ফুল স্পীডত ফুল ছুইঙত ভালকৈ কাম কৰিবলৈ দিছোঁ। আমি আশা কৰোঁ যে বাৰিষাৰ আগতেই কামখিনি সমাপ্ত হ'ব লাগিব, নহ'লে বাৰিষাৰ দিনত নহ'লে আকৌ ৰাইজে সমস্যাৰ সন্মুখীন হ'ব। क'क्राझार सहरनि गथ'सा लाइमोनफोरनि थाखाय गोजोनथाव खौरां। क'क्राझाराव गिबि खेबनि थाखाय गोदानै बेखेवदों इउनिभार्सेल गेम्स जन मुंनि मोनसे डिजिटेल गेलेमु सेन्टार। क'क्राझार सहरनि ग्रीनफील्डनि साखाथि इट्स भबानीपुर जेडी रडनि लामा सेराव गोदानै बेखेवबाय इउनिभार्सेल गेम्स जन। गोसो गुदुं गथ' एबा लाइमोनफोरा बे गेम्स जनाव फैनानै रंजानाय लाफैनो हागोन। गोदानै बेखेवनाय बे इउनिभार्सेल गेम्स जनाव गुबुन गुबुन रोखोमनि गेमफोर जेरै हर्स राइडिं, क्ल', मेशिन, भार्चुएल रियेलिटी, हेमर, एयार हकी, पाइरेट्स, फ्रग, माग, शूटार, बाइक रेसिं, कार रेसिं, बास्केटबल, फान्सिं बायदि बायदि गेलेमुनि रंजानाय लाफैनो हागोन। बेनिखायनो गाव गावनि गथ'फोरखौ गोदानै बेखेवनाय बे इउनिभार्सेल गेम्स जनाव दान्दिसे सम लाबोनानै गुबुन गुबुन रोखोमनि गेलेनायनि खाबुखौ बाङायल' फिस होनानै रंजानाय लाहोनो हागोन।